হেল্ল' আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু মই এতিয়া আহিছোঁ পথাৰত। পথাৰ মানে গৰু পানী খাবলৈ, পানী নোখোৱাওঁ, আপোনাৰ চেঞ্জ কৰিম, মানে ঠাইখিনি চেঞ্জ কৰিম। এইটো এনেকে পিছত লৈ ইফালে ছাইড কৰি দিম অলপ। ঘৰত থাকিলে বহুত কিবা কিবি কাম দিয়ে থাকে আৰু উপায় নাই, গাঁৱৰ চহা মানুহ কৰিবই লাগিব দেই। কোনে কোনে গৰু পানী খুৱাইছে, বদলাইছে, মানে ঠাইটো চেঞ্জ কৰা হয়, জনাবচোন। পূৰা সেউজীয়া ধাননি পথাৰ, এতিয়া চব কাটি ঘৰত লৈ গ'ল। এতিয়া কেৱল বাচি আছে নৰাখিনি, শুকান নৰা। ঘাঁহো বুলিবলৈ তেনেকুৱা একো নাই, খালি নৰা, চাৰিওদিশে নৰা। এতিয়া ইয়াত আনি লগাই দিলোঁ। এইটো গৰু ঘাঁহ বিচাৰি আছে, কিন্তু বিচাৰি পোৱাগৈহে নাই, ঘাঁহেই নাই পথাৰত। উপায় নাই, ঘৰত নি দানা দিব লাগিব। পোৱালিটো মেইন অস্ত্ৰটো মানে গৰু উঠাই বদলি কৰা, আমাৰ ভাষাত মুংৰা বুলি কওঁ আমি। মুংৰা তিনিজনী, তাকে ঠাইখিনি সলনি কৰিছোঁ। ইফালে মাটি খান্দি আছে, মানে চাওঁচোন তেনেকৈ খান্দিছে জেচিবিয়ে। যেনেকৈ খান্দে তেনেকেই খান্দিব বাৰু। জেচিবিয়ে পুখুৰী খান্দি আছে দেই, মাটিবোৰ নি আছে চাগে তাৰপৰা ঘৰত। পুখুৰীত আৰু আজি আছিলে 31 ডিচেম্বৰ, বছৰটিৰ শেষৰ দিন। ঘৰতে থাকিলোঁ আগবেলাটি প্ৰায়, গৰু ইফাল সিফাল নগ'লোঁ। আৰু এই আছিলে মোৰ সৰু ভিডিঅ'টি। চাব কেনে হৈছে জনাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব।